আমি বাৰু সকলোকে ভোট দিম। ভোট দিয়াৰ পিছত আমাৰ দুখীয়া লোকক চবকে ফিৰি চাব লাগিব। তাৰপিছতে আমি ভোটটো দিম। আমাৰ দুখীয়া লোকক চাব আমি ইমান হোটেলত কাম কৰি এনে কাম কৰি ভাত নমস্কাৰ মই বিশ্বজিৎ বেমাৰী আপোনালোকে দোকানে যাব নোৱাৰিছে মই আজি দেখা দিম টাইম ছাৰ আজি দেখা গৈছে আপুনি ডোৰ টু ডোৰ কেম্পেইনিং কৰা দেখা গৈছে সঁহাৰি পাইছে নাই এনেতো খোৱাৰেই ভাল আৰু আমাৰ আজি মই টংলা টাউনত ঘূৰিছোঁ কাৰণ টংলা টাউনৰ মানুহে ব্যৱসায় বা বিভিন্নজনে মানে কিবা কিবি ইয়াত মানে কাম কৰি জীৱন অতিবাহিত কৰে তেওঁলোকৰ ব্যস্ততাৰ মাজত মানে নিৰ্বাচনী প্ৰচাৰত যাব নোৱাৰে সেইকাৰণে মোৰ দায়িত্ব তেওঁলোকেও ভোটাৰ হয় সেইকাৰণে তেওঁলোকক মই এবাৰ দেখা দিবলৈ আহিছোঁ আৰু সেই হিচাপে এতিয়া প্ৰত্যেকটা মানে আপোনাৰ দোকান ব্যৱসায়ী কিবা আৰু যাকে তাকে পাই ৰিক্সাই হওক অ'টই হওক লগ পোৱা হিচাপে মই আজি ঘূৰিছোঁ পানীৰে বিধানসভা সমষ্টি 4টা কাৰ্যকাল BPFৰ হাতত আছিল এতিয়া বিজেপিৰ দখলত আহিবনে নিশ্চয় আহিব বিজেপিৰ দখলত এতিয়া আৰু BPFৰ দিন নাই আৰু BPFটো ময়ে নাছিলোঁ জানো ময়ে বিজেপি আহি গ'লোঁ আৰু চব আমাৰ BPFৰ লিডাৰ কাৰ্যকৰ্তা বহুতেই আহি গ'ল তো আজিৰ দিনটোত মানে BPF তেনেকুৱা ধৰণৰ আমাৰ পানীৰী অঞ্চলত কিবা এটা কৰিম বুলি তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ পৰিকল্পনা নাই আৰু বিগত দিনবোৰত তেওঁলোকে মানে বহুত কোটি কোটি টকা কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ পাইছিল যদিও পানীৰী সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কোনো আঁচনি নল'লে 1000 কোটি টকা যোৱাবাৰ মানে পাইছিলে হাগ্ৰামা মহিলাই ডাঙৰীয়াই কিন্তু পানীৰী সমষ্টিৰ কাৰণে 20 কোটি টকাও কোনো আঁচনি নধৰিলে গতিকে আৰু সেই BPFক মানে ইয়াৰ দৰকাৰ নাই বা BPF কৰাৰ পানীৰী সমষ্টিৰ কোনো প্ৰয়োজনীয়তা নাই আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব পানীৰী সমষ্টি মূল প্ৰতিদ্বন্দ্বী বুলি নাই তথাপিও প্ৰতিদ্বন্দ্বীটো যিজন বিপক্ষে উঠিব তেওঁৱে প্ৰতিদ্বন্দ্বী গতিকে BPFৰ লগতে হ'ব ভোটত আপুনি জয় হ'ব বুলি ভাবিছে তেনেকুৱাতো ক'ব নোৱাৰে এইবিলাক কোৱাটো উচিত নহয় ৰাইজ আছে ৰাইজে নিৰ্ণয় কৰিব মাত্ৰ মই এটা কথা জানো ৰাইজ আমাৰ ফেভাৰত আছে বিজেপি UPPL AGP গণ সুৰক্ষা পাৰ্টি ইয়াৰ ফেভাৰত আছে ৰাইজ সেই হিচাপে আমাৰ জয় নিশ্চিত